हेलो एवरीवन की खबर आपनकर আজি আমি ক্লাস 10 और इंग्राजी प्रथम चैप्टर ए लेटर टू गॉडर किसुमान एमसीक्यू बेस्ड क्वेश्चन करिम आरो किसुमान नतुन जिबिलाक एग्जामत आहि থকা দেখা পাইছা তোমালোকে assertion आरो रीजनिंग टाइपर क्वेश्चन बिलाक আমি ইয়াতে সলভ কৰিম जिबिलाक তোমালোকৰ আহিবলগীয়া एग्जामत আৰু বহুতেই দৰকাৰী মই বাছি जिबिलाक ইম্পৰ্টেন্ট মই কিতাপৰ পৰা লৈছো তো তোমালোকে ভিডিওটো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকিবা তোমালোকৰ एग्जाমৰ বাবে বহুতেই দৰকাৰী আমাৰ স্টেটমেন্ট 1 ত কি কৈছে চোৱা the house in which Lenzo was living in the middle of a populous town কৈছে কি যে লেন্সই যেটো ঘৰত বাস কৰিছে লেন্সৰ ঘৰখন ক'ত আছিল যে এখন পপুলাস নগৰৰ মাজত আছিল ওকে সো স্টেটমেন্ট 1 আমাৰ কি হৈ যাব ফলস হৈ যাব বুজি পাইছা নেক্সট চোৱা 2 নম্বৰটো কি হৈছে স্টেটমেন্ট 2 কি হৈছে লেন্সো was a good farmer লেন্সো এটা কি আছিল ভাল খেতিয়ক আছিল হয় না নাই এটো হয় তেনে কি হ'ব আমাৰ অপচন কোনটো অপচন হ'ব ইয়াতে অপচন দিছে স্টেটমেন্ট 1 is true and statement 2 is false তোমালোকে স্টেটমেন্ট বিলাক ফাইল কৰিছাবা তো আমি কি পালো যে স্টেটমেন্ট 1 is false and statement 2 is true তো আমাৰ এটো কোনটো আছে চোৱা যে স্টেটমেন্ট 1 is false and statement 2 is true তো আমাৰ বি নম্বৰ অপচনটো কি হৈ যাব কারেক্ট হৈ যাব ওকে নেক্সট আমি 2 নম্বৰ কোশ্চন দিছো God 2 নম্বৰ statement 1 কি হৈছে চোৱা The story A Letter to God revolves around Lenzo's faith in God and his belief that God will help him in his time of need. Okay? So, এটো কি হৈ যাব? এটো অপচন কি হৈ যাব আমাৰ স্টেটমেন্ট ট্ৰু হৈ যাব। কাৰণ হয় এটো স্টোরি ইয়াৰ ওপৰতে বেস্ট ওকে যে লেন্সৰ ভগৱানৰ ওপৰত পুৰা বিশ্বাসী আছিল আৰু ইয়াৰ পুৰা বিশ্বাস আছিল যে গডে ইয়াৰ যেতিয়া প্ৰয়োজন হ'ব ভগৱানে তেওঁ কি কৰিব সহায় কৰিব ওকে এই স্টেটমেন্ট 2 পৰা কি হৈছে the story A Letter to God focuses on the importance of human effort and hard work to overcome adversity okay so আমি অলরেডি কিতাবত পঢ়ি আইছা তো কি হ'ব আমাৰ স্টেটমেন্ট 1 and স্টেটমেন্ট 2 দুটাই কি যাব আমাৰ কারেক্ট হৈ যাব ওকে সো স্টেটমেন্ট 1 and statement 2 are correct কোনটো আছে অপশন সি টো হোৱা both the statement 1 and statement 2 are true so আমাৰ অপশন সি টো কারেক্ট হৈ যাব ওকে বুজি পাইছা নেক্সট 3 নম্বৰ কোশ্চেন টো চোৱা statement 1 Lenzo had predicted for rain Lenzo যে বৰষুণ আহিব ইয়াক আগতে কি কৰিছিল ধাৰণা কৰিছিল তো এটো কি যাব হয় ধাৰণা কৰিছিল আকাশৰ বিনা চাই কিনে কি হৈছিল যেতিয়া ক্লাউড দেখা পাইছিল তেতিয়া ভাবিছিল যে আজি বৰষুণ আহিব বুলি তো এটো কি যাব আমাৰ ট্ৰু হৈ যাব and statement 2 to soa the corn was totally destroyed due to heavy rain ৰেঞ্চে যেটো corn আছিল একদম ধ্বংস হৈ গৈছিল কিহৰ বাবে বহুত বৰষুণৰ বাবে heavy rain so ইয়াত আমাৰ কি যাব এটো মিছা হৈ যাব কাৰণ heavy rainৰ কাৰণে corn বিলাক নষ্ট হোৱা নাই hail stormৰ কাৰণে কি হৈছিল নষ্ট হৈ গৈছিল বুজি পাইছা ইয়াত যদি hail storm থাকিলে হয় এনে এটো তেনে কি হ'ল হয় সঁচা হলে হয় বুজি পাইছা তেনে কি পালো আমি যে statement 1 is true and statement 2 is false okay তুমি কোনটো আছে ইয়াতে চোৱা অপশন এ কি আছে স্টেটমেন্ট 1 is true and statement 2 is false তো আমাৰ অপশন এ টো কি হৈ যাব কারেক্ট হৈ যাব বুজি পাইছা ওকে নেক্সট 4 নম্বৰ কোশ্চেনটো চোৱা 4 নম্বৰ কোশ্চেনটো কি দিছে আমাক যে স্টেটমেন্ট 1 টো দিছে according to Lenzo he was being helped by God লেন্সৰ মতে লেন্সক কোনে হেল্প কৰিছে ভগৱানে হেল্প কৰিছে বুজি পাইছা সো ভগৱানে হেল্প কৰিছে নেকি কৰা নাই কোনে কৰিছে পোষ্ট মাষ্টাৰে কৰিছে তো ইয়াত কি হ'ব এটো ফলস হৈ যাব বুজি পাইছা নেক্সট স্টেটমেন্ট 2 টো চোৱা Lenzo received 100 pesos from God লেন্সই ভগৱানৰ পৰা 100 pesos পাইছিল ভগৱানৰ পৰা 100 pesos পোৱা নাই 70 pesos পাইছিল তথাপিও কৰ পৰা পাইছিল পোষ্ট অফিচৰ পৰা পাইছিল তেনেহলে কি যাব এটো ফলস হৈ যাব সো both statement 1 and 2 আমাৰ কি যাব ফলস তো কোনটো আছে চোৱা পৰৱৰ্তী ডি নম্বৰ অপচনটো হৈ যাব আমাৰ কি কৈছে ডি নম্বৰটো চোৱা ডি নম্বৰটো কৈছে কি যে both the statement 1 and 2 are false so আমাৰ ডি নম্বৰটো কারেক্ট आंसर হৈ যাব ওকে সো পৰৱৰ্তী কোশ্চেনটো চোৱা কি দিছে আমাক কৈছে কি ইয়াতে স্টেটমেন্ট 1 Lenzo called the post office employees a bunch of crooks যে মানে অখবৰ দল বুলি কৈছিল পোষ্ট অফিচ এমপ্লয়িজ লেন্সই সঁচা নেকি হা এটো কৈছিল যেতিয়া লেন্সই কি কৰিলে যেতিয়া চিঠিখন পালে 70 পেছৰে তেতিয়া ই ভাবিছিল যে কি যে ভগৱানে ভগৱানৰ ওপৰত অশেষ বিশ্বাস আছিল যে ভগৱানে 100 পেছস পঠাব ই কি ভাবিছে
যে ভগৱানে তো 100 পেছ'ছে পঠাব, কাৰণ ইটো মানুহৰ পইচা মাৰি নাখায়, মোৰ 30 পেছ'টো ভগৱান নল'ব, ই 100 পেছ'ছ দিছে, কিন্তু পোষ্ট অফিচৰ যিবিলাক এমপ্লয়িজ আছে ইহঁতে মোৰ 100 পেছ'ছৰ ওপৰত 30 পেছ'ছটো ইহঁতে ৰাখি মোক 70 পেছ'ছ দিছে, বুজি পাইছা? সেইকাৰণে ইহঁতক অসভ্যৰ দল বুলি কৈছিল, বুজি পাইছা? তো আমি কি পালো অপশ্যন স্টেটমেন্ট 1 টু ট্ৰু। এণ্ড স্টেটমেন্ট 2 টো চোৱা কি কৈছে স্টেটমেন্ট 2, Lenzo asked God not to send him the money by post, কৈছে কি যিবিলাক পইচা আছে বাকি 30 পেছ'ছ এই কৈছে কি যে তাতে পোষ্ট অফিচৰ দ্বাৰা নপঠাই ভগৱানে কি কৰিছে কৈছে আৰু, ঠিক আছে? তো আমি কি পালো স্টেটমেন্ট 1 is true and statement 2 is also true। কৈছিল যে তাতে এবাৰ ডাইৰেক্ট ইয়াকে দিবি, আমি কি যাব both the statement 1 and 2 are true, option C is the correct answer। ওকে, নেক্সট পৰৱৰ্তী কোৱেশ্চনটো চোৱা কি কৈছে 6 নম্বৰ কোৱেশ্চনটো কি কৈছে আমাক, তো the postmaster gave his full salary to Lenzo। ইয়াতে কি কৈছে যে postmasterৰে ইয়াৰ salary আটাইবিলাক কাম দিছিল, Lenzo দি দিছিল, এইটো সঁচা নেকি? নহয়, ইয়াৰ পাৰ্টহে অলপ দিছিল, তেনেহ'লে কি যাব এইটো false হৈ যাব, বুজি পাইছা? নেক্সট স্টেটমেন্টটো কি আছে, Lenzo was happy when he got the money he asked from God। Lenzo happy হৈছিল যেতিয়া ই পইচা পাইছিল, যে ভগৱানৰ পৰা দিয়া পইচাবিলাক পাইছিল, তেতিয়া কি হৈছিল হেপী হৈছিল। নাই, হেপী হোৱা নাই, যেতিয়া তেওঁ 70 পেছ'ছ হৈছিল তেওঁ এংগ্ৰি হৈছিল যে চুৰি কৰা বুলি, পোষ্ট অফিচ এমপ্লয়িজে চুৰি কৰা বুলি ভাবিছিল, এই এংগ্ৰি হৈছিল, বুজি পাইছা? এইটো কি হৈ যাব আমাৰ, এইটো কি হৈ যাব ফলছ হৈ যাব। ওকে, তো আমাৰ অপশ্যন কোনটো হৈ যাব, অপশ্যন ডি হৈ যাব আমাৰ কাৰেক্ট, both the statement 1 and statement 2 are false। ওকে, বুজি পাইছা? ওকে, নেক্সট ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটো চোৱা কি কৈছে, পৰৱৰ্তীটো কি কৈছে, Lenzo compared the hailstone to a plug of locust। হয়, এইটো সঁচা, Lenzo ইয়াক কম্পেয়াৰ কৰিছিল a plug of locustৰ লগত, তো ইয়াৰ statement 1 কি হৈ যাব আমাৰ কাৰেক্ট হৈ যাব। নেক্সট কি কৈছে, Lenzo compared the post office employees with a bunch of crooks। হয়, অলৰেডি আমি পালো, ইয়াৰ আগতো আছিল। ওকে, এইটো কি হৈ যাব আমাৰ ট্ৰু হৈ যাব, তো দুটাই আমাৰ ট্ৰু। তো কি পাম, both the statement 1 and statement 2 are true, so আমাৰ C নম্বৰটা কাৰেক্ট হৈ যাব। ওকে, বুজি পাইছা? নেক্সট তো চোৱা কি কৈছে ইয়াতে, statement 1, Lenzo predicted the rain by looking at the clouds। হয়, ই নৰ্থ ইষ্ট আকাশত চাইছিল, চাই কিনে ক্লাউড দেখি গম পাইছিল যে আজি বৰষুণ দিব পাৰে, তেনেহ'লে statement 1 টো কি হৈ যাব আমাৰ ট্ৰু হৈ যাব। ওকে, নেক্সট statement 2 কি হৈছে, Lenzo wrote a second letter to God conveying his thanks to the Almighty for fulfilling his wish। ইয়াৰ Lenzo যে ভগৱানৰ ওচৰত পইচা খুজিছিল আশা কৰি, ইয়াৰ আশাটো ফুলফিল কৰাৰ কাৰণে Lenzo আকৌ এটা ছেকেণ্ড লেটাৰ লিখিছিল ভগৱানক থেংকছ কৰাৰ কাৰণে, ধন্যবাদ দিয়াৰ কাৰণে, হয় নেকি? নহয়, কাৰণ ই ভগৱানক শিকায়ত কৰাৰ কাৰণে কি দিছিল, চিঠিখন পঠুৱাইছিল যে পোষ্ট অফিচাৰ চুৰি কৰিছে বুলি, ইয়াৰ অভিযোগ কাৰণে ই ছেকেণ্ড লেটাৰটো লিখিছিল, বুজি পাইছা? এইটো কি হৈ যাব আমাৰ ফলছ হৈ যাব। আমি কি পালো, statement 1 is true and statement 2 is false। কোনটো অপশ্যন হৈ যাব আমাৰ, অপশ্যন A is the correct answer, বুজি পাইছা? ওকে, নেক্সট 9 নম্বৰটো কি হৈছে চোৱা, Lenzo required 100 rupees to show his field again। ইয়াৰ পথাৰ ঠিক কৰাৰ কাৰণে ইয়াক আৰু কিমান টকাৰ প্ৰয়োজন হৈছিল, 100 rupeesৰ প্ৰয়োজন হৈছিল, সেইকাৰণে কি হৈ যাব আমাৰ ইয়াৰ অপশ্যন এইটো ট্ৰু হৈ যাব। ওকে, নেক্সট চোৱা, the postmaster a fat amused fellow also broke out laughing at the letter addressed to God। হয়, এইটো হাঁহিছিল। ওকে, কি হৈ যাব এইটো ট্ৰু হৈ যাব। so both the statement 1 and 2 are কি হ'ব ট্ৰু হৈ যাব। স্যাৰ অপশ্যন কোনটো আছে চোৱা, both the statement 1 and 2 are true is option C। কি হৈছে, both the statement 1 and 2 are true। ওকে, নেক্সট 10 নম্বৰটো কি কৈছে চোৱা, to feed his family and to show his field again, Lenzo demanded 100 pesos from the postmaster। 100 পেছ'ছ ডিমাণ্ড কৰিছিল কাৰ পৰা, ভগৱানৰ পৰা, পোষ্ট মাষ্টাৰৰ পৰা ডিমাণ্ড কৰা নাই, ইয়াতে পোষ্ট মাষ্টাৰ দি কিনে ভুল কৰি দিছে, পোষ্ট মাষ্টাৰ নহ'ব, ইয়াতে যদি গড দিলে হয় তেতিয়া আমি ইয়াক ট্ৰু বুলি মানিলো হয়, কাৰণ ইয়াতে পোষ্ট মাষ্টাৰৰ ওপৰত আশা কৰা নাই, কাৰ ওচৰত ডিমাণ্ড কৰিছে, ভগৱানৰ ওচৰত। ওকে, so statement 1 আমাৰ কি হৈ যাব ফলছ হৈ যাব, বুজি পাইছা? এতিয়া statement 2 চোৱা কি কৈছে, God did not send 100 pesos but only 70 to help Lenzo in reply। Lenzo যে চিঠি লিখিছিল ইয়াৰ ৰিপ্লাইত 100 rupees দিয়া নাই গডে, কিন্তু কিমান দিছে 70 pesos হে দিছে। এইটো চোৱা, ইয়াতে গডে কিন্তু দিয়া নাই, ইয়াতে পোষ্ট মাষ্টাৰ হে দিছে, পোষ্ট অফিচ এমপ্লয়িজে দিছে, বুজি পাইছা? এইকাৰণে এইটো কি হৈ যাব আমাৰ ফলছ হৈ যাব। ওকে, তো আমাৰ এনসাৰ কোনটো হ'ব, অপশ্যন ডি, both the statement 1 and statement 2 are false। বুজি পাইছা? ওকে, নেক্সট চোৱা, নেক্সট কি কৈছে আমাক 11 নম্বৰ statement 1, Lenzo had deep faith in God। Lenzo ভগৱানৰ ওপৰত অশেষ বিশ্বাস আছিল নে নাই, আছিল। so ইয়াত অপশ্যন এ টো কি যাব আমাৰ statement 1 ট্ৰু হৈ যাব।
statement 2 কি কৈছে লেন্সৰ wrote 2 letters to God হয় লেন্সৰ দুখন লেটাৰ লিখিছিল ভগৱানলৈ বুজি পাইছা তেনেকৈ এইটো কাৰেক্ট হৈ যাব আমি কি পালো both the statement 1 and 2 are true so আমাৰ C নম্বৰটো কাৰেক্ট হৈ যাব ওকে এতিয়া আমাৰ MCQ শেষ হ'ল এতিয়া কেইটামান আমি assertion reasoning question কৰো ওকে ফার্স্ট নম্বৰটো কোশ্চেন কি দিছে চোৱা এক নম্বৰ কোশ্চেনটো আমাক কি দিছে assertion দিছে মানে উক্তি ওকে when Lenso counted the money he became angry the Lenso যেতিয়া পইচা হিসাব কৰিছিল তেতিয়া কি হৈছিল হি খং কৰিছিল কিয় ইয়াৰ কাৰণ দিছে কাৰণ God had made the mistake of sending only 70 pesos okay এটা চোৱা হয় assertion টো ঠিকই কৈছে উক্তি কি কৈছে যে লেন্সো যেতিয়া পইচা গুণিছিল 70 পেsos ই খং কৰিছিল এটো হয় এটো ট্ৰু বাট ৰিজন টো চোৱা ইয়াৰ ৰিজন কি দিছে যে কিহৰ কাৰণে খং কৰিছিল ৰিজন কি কৈছে যে গডে মিস্টেকত 100 পেছৰ ঠাইত 70 পেছ দিছে বুলি ই খং কৰিছে এটো নহয় ই ভাবিছিল কি যে গডে ইমান বিশ্বাস ভগৱানৰ ওপৰত যে ভগৱানে কেতিয়াও মিস্টেক কৰিবই নোৱাৰে ইয়াৰ কাৰ ওপৰত খং উঠিছিল পোষ্ট অফিস এমপ্লয়িজৰ ওপৰত খং উঠিছিল যে ইহতে 30 পেছ চুৰি কৰি লৈছে বুজি পাইছা ওকে তো আমি কি পালো ইয়াত যে A is true but R is false ই ভগৱানে মিস্টেক কৰিছে বুলি ভবা নাছিল ওকে ই ভগৱানৰ ওপৰত অসীম বিশ্বাস আছিল সো আমি কি পালো এটো ফলস পালো 72 is ওকে বুজি পাইছা তো সি নাম্বাৰটো কাৰেক্ট হৈ যাব নেক্সট টু চোৱা নেক্সট দুই নাম্বাৰটো কি দিছে আমাক দুই নাম্বাৰটো কি কৈছে যে Lenso wrote a letter to God assuming that the postmaster would open it and help him Lenso এখন চিঠি লিখিছিল ভগৱানলৈ কি ধাৰণা কৰি যে এটো চিঠিয়ে এই চিঠিখন পোষ্টমাষ্টাৰে খুলিব আৰু মোক হেল্প কৰিব বুলি Lenso চিঠি লিখিছিল এনেকে লিখাই নাই ই এজুম কৰিছিল কি ভগৱানে দিব ইয়াক পোষ্টমাষ্টাৰে দিব বুলি এজুম কৰা নাছিল ই মানে পুৰা বিশ্বাস যে ভগৱানে দিব ইয়াক বুজি পাইছা এই অ্যাসারশনটো কি হৈ গল আমাৰ ফলস হৈ গল ওকে বুজি পাইছা নেক্সট ইয়াৰ কাৰণটো চোৱা কাৰণটো কি দিছে the postmaster did not want to set the writer's faith in God and decided to help Lenso so ইয়াত আমি কি পালো যে Lenso পোষ্টমাষ্টাৰে ইয়াৰ যে ভগৱানৰ ওপৰত বিশ্বাস আছিল এটো ভাঙিব খোজা নাছিল এই কাৰণে Lenso হয় কৰিব বুলি পোষ্টমাষ্টাৰে ডিসিশন লৈছিল ঠিক আছে আমি কি পালো the assertion A is false and reason R is true তো আমার অপশন কোনটো হৈ যাব A is false and R is true option D is the correct answer A is false and R is true okay next question to sir next আমাক কি দিছে যে assertion A দিছে Lenso became angry Lenso খং কৰিছিল কিয় খং কৰিছিল ইয়াতে দিছে reason his cornfield was totally destroyed by a hailstorm তো সোয়া assertion A ও correct and reason R ও correct এটো ঠিকই আছে correct but ইয়াতে একটা রিজন আছে ই যে খং কৰিছিল ইয়াৰ খেতি ধ্বংস হোৱাৰ কাৰণে খং কৰা নাছিল ই খং কিয় কৰিছিল যেতিয়া ই 100 পেছস খুজিছিল কিন্তু ই পাইছে কিমান পাইছিল 70 পেছস যেতিয়া ই 100 ৰ ঠাইত 70 পেছস পাইছিল তেতিয়াহে ই খং কৰিছিল যে পোষ্ট অফিচৰ যিবিলাক এমপ্লয়িজ আছে ইহতে 30 পেছস চুৰি কৰি লৈছে ওকে সেই কাৰণে ই খং কৰিছিল কিন্তু ইয়াৰ ক্ষতি হোৱাৰ কাৰণে ই খং কৰা নাছিল ওকে ই দুঃখিত হৈছিল তো এই কাৰণে কি হৈ যাব both A and R are true but reason R is not the correct explanation of assertion A so the answer to amar ki hobo option B is the correct answer okay next question to swa next question to amak 4 number to ki hoise swa assertion this Lenso's soul was filled with sadness hoy Lenso's mon ki hoisil dukhere bhori porisil kyo yar reason to swa because his family would starve throughout the year karon ইয়াৰ যে পৰিয়াল আছে ইয়াত আটাই বিলাকে কি মানে ভকতে থাকিব লাগিব গোটেই বছৰটোত ওকে এই কাৰণে সো আমি কি পালো স্টেটমেন্ট রিজন assertion A correct and reason R is also correct and reason R এর সঠিক ব্যাখ্যা ওকে ইয়াৰ অপশন টু গিভ অপশন A both A and R are true and R is the correct explanation of A হয় এইটোৰ কাৰণে ইয়াৰ মুখ বেয়া হৈছে এই কাৰণে অপশন A টো আমাৰ কি হ'ব correct answer হৈ যাব okay 5 number to so কি কৈছে 5 number assertion কি কৈছে Lenso had deep faith in God হয় Lenso গভীৰ ভাবে বিশ্বাসী আছিল ভগৱানৰ ওচৰত এইটো অপশন কি যাব আমাৰ assertion true হ'ব এটা reason to so কিয় Lenso wrote a letter to God asking for 100 pesos দুটাই কারেক্ট হৈছে এই 100 pesos খুজিয়ে লেটার লিখিছিল ভগৱানলৈ
ৰিজনো কাৰেক্ট, এছাৰশ্যনো কাৰেক্ট, কিন্তু ইয়াতে কণ্ডিশ্যন হ'ল যে আৰ এৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয়, সেইকাৰণে এ এণ্ড আৰ ট্ৰু